মই আজি এটা ভাল লগা বিষয় এটা লৈ আহিছোঁ যে গাড়ীৰ চকাৰ ৰং কিয় ক'লা। আপোনালোকে দেখি থকা কিছুমান সৰু ল'ৰা ছোৱালীৰ যিবোৰ চাইকেল আছে দোকানত পোৱা যায়, সেই চাইকেলৰ চকাসমূহৰ ৰংবোৰ ক'লা নহয়। ইয়াত কাৰণ আছে। আপোনালোকে ভিডিঅ'টো অকণমান ধৈৰ্য সহকাৰে চাওক। যিবোৰ গাড়ীৰ চকা আছে তাত ক'লা কাৰ্বন আৰু ছালফাৰ মিহলি কৰা হয়, যাৰ ফলত ইয়াৰ বৰণ ক'লা হৈ পৰে। এই কাৰ্বন মিহলি কৰা চকাসমূহ বেছি দিনলৈকে টিকি থাকে, ই বহুত দূৰ অতিক্ৰম কৰিব পাৰে। সেই ক'লা কাৰ্বন মিহলি কৰাৰ কাৰণে সেই চকাসমূহ সহজে ক্ষয় নহয়। এই ক্ষয় ৰোধ কৰাৰ কাৰণে যদি সোনকালে ক্ষয় হয় সি সোনকালে ফাটি যাব। সেইটা ক্ষয় নোহোৱাৰ কাৰণে তাত কাৰ্বন মিহলি কৰা হয়, ক'লা কাৰ্বন, যাৰ ফলত ইয়াৰ বৰণ ক'লা হৈ পৰে। এই সৰু ল'ৰা ছোৱালীৰ চাইকেলসমূহত গাড়ীসমূহত তাত দেখা পাব আপোনালোকে ক'লা কাৰ্বন মিহলি কৰা নহয়, অৰ্থাৎ চকাবোৰ ক'লা নহয়, বেলেগ ৰঙৰ চকা। সেইবোৰ চকা বেছি দিনলৈকে টিকি নাথাকে, সোনকালে ক্ষয় হৈ ফাটি যায়। সেয়ে গাড়ীৰ চকাসমূহত কাৰ্বন মিহলি কৰা হয়, যাৰ ফলত ইয়াৰ বৰণ ক'লা হৈ পৰে। আজিলৈ ইমানে, ধন্যবাদ।